उदालगुरि जिल्लानि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। पानेरि समबाय समिति लिमिटेडआव प्रमद बर'आ गाहाय मन्त्रि जन औषधि मिरु बेखेवदों। दानिफ्राय 80% रेहाय बेसेनाव मुलि मोननो हासिगोन पानेरि समबाय समिति लिमिटेडआव। बेयो बिटिआर हालामनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। मैया बेलासिनि 4 रिंगायाव पानेरि समबाय समिति लिमिटेडआव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ गाहाय मन्त्रि जन औषधि मिरुखौ बेखेवनानै होयो। बे मिरुनि गेजेरजों निखावरि गाहाय थाखोनि रायजो राजाफोरा गोबां मुलाम्फा मोननो हागोन। मख'नो गोनांदि आसामनि मोन' समबाय समितिनि गेजेराव पानेरि समबाय समिति लिमिटेडआ बे मिरुखौ मोननो हादों। बे बेखेव हाबाफारियाव बाहागो लायो मावफुं सोद्रोमा राकेश ब्रह्म, धनन्जय बसुमतारी, सायखं बसुमतारी, अपर्णा मेधि, MCLA दिलीप बर', माधव सेत्री आरो बर' कछारी जौगाखां गौथुमनि सेक्रेटारि रमिय' पि नार्जारीजों लोगोसे UPPLनि माखासे दैदेनगिरि मावथिफोरा बाहागो लायो। लोगोसे बे बराय हाबाफारियाव पानेरि समबाय समिति लिमिटेडनि आफादगिरि गपाल चन्द्र दैमारी, लेङाइ आफादगिरि कृष्णगिरि सेत्री आरो नेहाथारि गपिनाथ मोनहा बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे मावफुं सोद्रोमा MCLAफोरखौ बरायो। पानेरि कोअपारेटिव सोसाइटी इयाते प्रथम जेनेरिक मेडिसिनर एटा आउटलेट खुलिसे। आमार बिटिआर अंचलर प्रथम जेनेरिक मेडिसिनर इटो आउटलेट होबो। मैं तेखेतসকলক अभिनंदन जनाइছো आरो पानेरि कोअपारेटिव सोसाइटीए बहुत एक्टिवली विभिन्न प्रडाक्शनर कामत तेखेतসকলে नियोजित হৈ আছে আৰু তেখেতসকলৰ ৩,৫০০০তকৈ অধিক মেম্বাৰ আছে। আমাৰ বড়োলেণ্ড অঞ্চলত প্ৰায় ৪,০০০ কোঅপাৰেটিভ সোসাইটি আছে। ইয়াৰ ভিতৰত প্ৰায় ১৫০০ মান বহুত एक्टिव হয়। কিছুমানে কোটি কোটি টকাৰ ব্যৱসায় কৰি আছে, কাম কৰি আছে। তো সেইকাৰণে আমি পুনৰ এই কোঅপাৰেশন যেটো আছে কোঅপাৰেটিভ মুভমেন্টটো আমি আৰু অলপ ষ্ট্ৰং কৰাটো বিচাৰিছো। কাৰণ ইয়াত মাৰ্জিনেলাইজ ফাৰ্মাৰ বা গ্ৰাম্য অঞ্চলৰ বিভিন্ন মাটিবাৰী নোহোৱা লোকসকলো ইয়াৰ দ্বাৰা উপাৰ্জন কৰাৰ এটা পথ পায় বা নিজৰ জীৱিকাটো ওলাই ল'ব পাৰে। তো যিকিনো কাম কোঅপাৰেটিভ সোসাইটিয়ে কৰিব পাৰে। তো সেইকাৰণে আমাৰ কোঅপাৰেটিভ সোসাইটিখিনি আমি এক্টিভেট কৰিব বিচাৰিছো যাহাতে লাইভলিহুডটো টনকিয়াল কৰিব পাৰে। তো সেইকাৰণে আজি এই পানেৰি যেটো আমাৰ কোঅপাৰেটিভ সোসাইটি ইয়াক আমাৰ চৰকাৰৰ পৰা আহি থকা ফাইনেন্সিয়েল ইয়াৰত আমি ৩৫ লাখ টকা এটা ঘোষণা কৰিছো যাহাতে তেখেতসকলে আন্তৰ্গাঁথনি আৰু মেচিনাৰী য'ত য'ত লাগে তেখেতসকলে কামখিনি কৰি ল'ব পাৰে আৰু এই ৩৫,০০০ যেটো আমাৰ মেম্বাৰ আছে এখেতসকলৰ জীৱিকাৰ কাৰণে অনাগত দিনত আৰু ভালকে কাম কৰিব পাৰে। কিয়কি আমি পানেৰি সমবায় মাত্ৰ গেহু মানে আটা আমি মানে খোৱা নহয় ৰাইজ মাত্ৰ মানে ভেৰগাঁও মানে সাব ডিভিজন লগতে ওদালগুৰি ডিষ্ট্ৰিক্টৰ সকলো মানে সমবায়ে আৰু ৰাইজে আহি আপোনাৰ আটা ক্ৰয় কৰি লৈ যায়। তো আমাৰ আটাৰ বহুত মানে ক্ৰাইচিছ হৈ আছে। তাৰ উপৰিও আমাৰ SSB মানে আমাৰ আৰ্মি বিভাগৰ সকলো ডিফেন্সৰ মানুহ মানে আহি ইয়াৰ পৰা আটা ক্ৰয় কৰি লৈ যায়। আমি নাই বুলি ক'ব নোৱাৰোঁ, ৰাইজৰ মানে সেৱাৰ কাৰণে বহিছোঁ। তো আজি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ৰিকুৱেষ্ট কৰিলোঁ যিহেতুকে আমি বিটিআৰত একমাত্ৰ সমবায় পানেৰি সমবায় আটা চাকি মিল আছে। তো আমাক কমচে কম 500 কুইণ্টেল মাহিলী গেওঁ আবণ্টন দিব লাগে বুলি তেওঁক আমি দাবী জনাইছোঁ। আৰু 2019 চনত আমি এই যে মানে আমি এই বাউণ্ডাৰী ৱাল যে মানে সাজু কৰিছিলোঁ, কিন্তু আজিলৈ আমি মানে বিলটো পাবলৈ আমি মানে সক্ষম হোৱা নাই। এই বিষয়েও আমি তেওঁ দাবী জনাইছোঁ। আৰু যে বিটিআৰ চৰকাৰৰ পৰা আমাক 10 বিঘা মাটি আবণ্টন দিছে তাতে এটা মানে ডাঙৰ মানে বিশ্ব মানে সৰ্বভাৰত মানে ভঁৰাল ঘৰ এটা মানে নিৰ্মাণৰ কাৰণে দাবী জনাইছোঁ।